প্ৰাইভেট চাকৰিয়েই হওক বা গভৰ্ণমেণ্ট চাকৰিয়েই হওক, সকলোতেই আপোনাৰ ডিটেইল থকা এখন কাগজ বিচাৰে, যাক আমি বায়'ডাটা বা ৰিজিউম বুলি কওঁ। বায়'ডাটা সাধাৰণতে কম্পিউটাৰৰ দোকানত উলিয়াব পাৰি। কিন্তু আজি মই আপোনালোকক ক'ম ঘৰতে বহি আপোনাৰ মোবাইলত অনলাইন কেনেকৈ এখন আকৰ্ষণীয় বায়'ডাটা বা ৰিজিউম বনাব পাৰিব। ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণ শেষলৈকে চালে আপুনিও পাৰিব অতি সহজে বায়'ডাটা বনাব। আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। মই ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ। ব্ৰাউজাৰটো অ'পেন কৰাৰ পিছত ইয়াত চাৰ্চ কৰিব www.resumeMaker.online। চাৰ্চ কৰাৰ লগে লগে 2 নম্বৰ অপশ্যনটোত আহিছে চাওক, resumeMaker.online ডিজাইন ইয়ৰ ৰিজিউম ফৰ ফ্ৰী। এই ৱেবছাইটটোত ক্লিক কৰি দিব। মই আপোনালোকক ৰিজিউম মেকাৰৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম। তাত গৈ পেলাই আপোনালোকে চিধাই ৰিজিউম মেকাৰলৈ আহিব পাৰে। মই ইয়াত ক্লিক কৰি অ'পেন হৈ লৈছোঁ। অ'পেন হোৱাৰ পিছত এনেধৰণে আহিব চাওক। তাত তলত আছে ডিজাইন মাই ৰিজিউম। তো ডিজাইন মাই ৰিজিউমত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে এনেধৰণে আহিব, একচেপ্ট কৰি ল'ব। একচেপ্ট কৰাৰ পিছত আপোনালোকে জুম কৰিব পাৰে। ইয়াত আছে ওপৰত আছে চাওক কালাৰ। কালাৰ চিলেক্ট কৰিলে আপোনালোকৰ আখৰৰ কালাৰবোৰ সলনি হৈ যাব। এয়া চাওক, যি কালাৰে চেঞ্জ কৰে সেই কালাৰে আখৰবোৰ হৈ যাব। তাৰপিছত তলত আছে চাওক চিলেক্ট ইয়ৰ পিকচাৰ। ইয়াত আপোনালোকে আপোনালোকৰ ফটো বহুৱাব পাৰে। ইয়াত আছে ইয়ৰ নেম, আপোনালোকৰ নামটো ইয়াত টাইপ কৰি দিব পাৰে। মই যিকোনো এটা নাম ইয়াত টাইপ কৰি আপোনালোকক দেখুৱাই দিছোঁ। তাত আছে চাওক পাৰ্চনেল ডিটেইল আছে তললৈ। ইয়াত আপোনালোকে আপোনালোকৰ বাৰ্থ ডেট, নেশ্যনেলিটি, এড্ৰেছ আৰু তলত আছে কণ্টেক্ট। কণ্টেক্টত আপোনালোকৰ ইমেইল এড্ৰেছ আৰু ফোন নাম্বাৰ বহুৱাই দিব। ইয়াত আছে চাওক প্ৰফেশ্যনেল এক্সপেৰিয়েঞ্চ। আপোনালোকৰ যদি কাম কৰা কিবা এক্সপেৰিয়েঞ্চ আছে তেতিয়াহ'লে আপোনালোকে ইয়াত টাইপ কৰিব পাৰে। তলত আছে চাওক এডুকেশ্যন। এডুকেশ্যন আপোনালোকে ধৰি লওক ইয়াত ডিগ্ৰী আছে, মই আপোনালোকক ইয়াত এডুকেশ্যন এটা বহুৱাই দেখুৱাই দিছোঁ। ধৰি লওক HSLC। ইয়াত আপোনালোকে স্কুলত লিখিব যোনখন স্কুলৰ পৰা HSLC পাছ কৰিছিল। তাৰপিছত আৰু যদি বেলেগ কোৱালিফিকেশ্যন আছে এডুকেশ্যন, তেতিয়াহ'লে এই প্লাছ চিনটোত চুব। এয়া চাওক নতুনকৈ আকৌ এটা আহি গৈছে। এনেকৈ আপোনালোকে প্লাছ চিনটো চুই পেলাই নতুনকৈ এডুকেশ্যনবোৰ এড কৰিব পাৰে। আপোনালোকৰ কোৱালিফিকেশ্যনবোৰ ইয়াত বহুৱাই দিব পাৰে। তাৰপিছত আপোনালোকৰ PDF-খন আপোনালোকে সকলোখিনি ফিল আপ কৰাৰ পিছত এই বায়'ডাটাখন বা ৰিজিউমখন PDF ৰূপে ডাউনলোড কৰিব পাৰে। ইয়াত চাওক ডাউনলোড PDF বুলি আছে, এই অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত 1 ছেকেণ্ডমান ৰ'ব, তাৰপিছত আপোনালোকৰ PDF-খন ডাউনলোড হ'ব। ডাউনলোড হোৱাৰ পিছত আপোনালোকে এয়া অ'পেন কৰিব পাৰিব। মই অ'পেন কৰি দেখুৱাই দিছোঁ চাওক, এইখন ৰিজিউম মোৰ। মই আপোনালোকক বনাই দেখুওৱা ৰিজিউমখন। এনেকৈ আপোনালোকে PDF ৰূপত ডাউনলোড কৰি প্ৰিণ্ট কৰি উলিয়াই ল'ব পাৰে।